নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অজয় ব্লগছলৈ স্বাগতম জনাইছোঁ আপোনালোকক। আজি এটা বিশেষ দুটা আইটেম বনাই দেখাম। মকটেল বহুতে সুধি থাকে, দাদা আপুনি কি কাম কৰেনো? তাকে আজি এয়া ভিডিঅ'ৰ জৰিয়তে তোমালোকক মই দেখাবলৈ গৈ আছোঁ মই কি কাম কৰোঁ বৰ্তমান। এতিয়া বৰ্তমান এয়া বনাব লৈছোঁ দুটা মকটেল। এটা হৈছে ৱাটাৰমেলনৰ আৰু এটা হৈছে ব্লুমেৰী। ঠিক আছে, এতিয়া ভিডিঅ'টো চোৱা, তাত কি কি দি যাওঁ আৰু দেখিবলৈ কেনেকুৱা হৈছে। সোৱাদটোতো ভালেই হয়, লেকিন দেখা লুকটো চাবা আৰু তোমালোকে। এতিয়া নেমু দিলোঁ, নেমু দিয়াৰ পিছত এতিয়া অলপমান পদুনা ছিকিম, পদুনা ছিকি কিনে দিম আৰু পদুনা দিছোঁ অলপমান মানে কি আৰু 3-4টা আগ দিছোঁ, আকৌ ইটোতো 3-4টা আগ দিছোঁ, তেনেকৈ আৰু। তাৰপিছত এতিয়া তোমালোকে চাই থাকা মই আৰু কি কি মিলাই আছোঁ আৰু কি কি দি আছোঁ। ঠিক আছে, আৰু লেমন আৰু পদুনা মিক্স কৰি এতিয়া আৰু নেক্সট দি আছোঁ। নেক্সট ষ্টেপটো হ'ব কি দিওঁ তাকে ভাবি আছিলোঁ। এতিয়া বৰ্তমান দিম তোমাৰ মিন চিৰাপটো। এইটো তোমাৰ হৈছে মিন চিৰাপ, এইটোতো অলপ দিবই লাগিব, তেতিয়াহে মকটেলৰ সোৱাদ আহিব, নহ'লে ক'তনো সোৱাদ আহিব, নাহিব কেতিয়াও। সেয়া তাকে দিছোঁ দুইটাতে অলপ। তাৰপিছত এতিয়া ইয়াৰ পিছত দিম আমি এতিয়া চিৰাপটো দিম এতিয়া। ঠিক আছে, এতিয়া এইটো দিম এতিয়া তোমাৰ ৱাটাৰমেলনৰ চিৰাপটো। ইয়াও দিছোঁ তোমাৰ 1 চামুচ আৰু 1 চামুচ, 2 কাপ দি দিলোঁ। এতিয়া আকৌ ইটো চিৰাপ দিম। ঠিক আছে, ইটো হৈছে তোমাৰ ব্লুমেৰী চিৰাপটো। এইটো ব্লুমেৰী, এই চিৰাপকেইটাও বহুত দাম আছেও, 900 কিমান টকা আছে। এইটো দিলোঁ 1 চামুচ আৰু 1 চামুচ দি আছোঁ এতিয়া বৰ্তমান। তাৰপিছত ইয়াৰ পিছত আমি এতিয়া আৰু অলপমান পূৰা গাৰ্নিছ কৰিম ধুনীয়াকৈ। চাই থাকা তোমালোকে ভিডিঅ'টো ভাল পালে এটা লাইক কৰিবা, এটা কমেণ্ট কৰিবা। এতিয়া ধুনীয়াকৈ অলপমান গাৰ্নিছ কৰি দিওঁ, অলপমান পূৰা মিক্স কৰি আছোঁ আৰু মিক্স কৰিলে মানে ভাল হ'ব আৰু। তাৰপিছত তোমাৰ ইটো মিক্স কৰি আছোঁ অলপমান। সেয়া দুটা মানে অলপমান যেতিয়া মোহাৰি দি আছোঁ মানে যিডাল বস্তু দৰকাৰ হয় সেইডাল নাই বৰ্তমান, আৰু কি আৰু ৰুটি বেলনা দিয়ে চলাই দিছোঁ আৰু একো নাই। এতিয়া বৰ্তমান মিলাম চ'ডা। তাৰ আগত আৰু কি দিলোঁ সেইকেইটা মই নকওঁ বাৰু। দিলোঁ চ'ডা ৱাটাৰমেলনটোত, একদম মানে মিঠাটো কম লাগে আৰু সেইটো কাৰণে। ইটোতো দিলোঁ চ'ডা, দেখিছানে কি সুন্দৰ কালাৰ হৈ আহিছে দুইটা, এটা ৰঙা এটা নীলা। এনেকৈ দিয়াৰ পিছত চালোঁ বোলো কেনেকুৱা লাগিছে। ৱাও, কি সুন্দৰ কালাৰ কৈছোঁ আৰু। এই গৰমত এতিয়া এয়া যদি এগিলাচ খাই দিয়া, নক'বা আৰু, পূৰা গোটেই দেহা শীতল পৰি যাব। মা কচম কৈছোঁ, গোটেই 200 হাড় যে ঠাণ্ডা পৰি যাব। এতিয়া এনেকৈ দিয়াৰ পিছত অলপমান আমি এতিয়া মিক্সি কৰি অলপমান লৰাই দিম। লৰাই কিনে আৰু দুইটা ভালকৈ অলপমান লৰাই দিওঁ। লৰাই দি কিনে অকণমান টেষ্ট কৰি চাবই লাগিব, কাৰণ কাষ্টমাৰক দিম যেতিয়া আৰু নিজেতো টেষ্ট কৰি দি চাবই লাগিব, নহ'লে কেনেকৈ হ'বগৈ মিঠা হৈছে নে নাই। তাকে টেষ্ট কৰি চালোঁ, এইটো ধুনীয়া মিঠা, অ'কে আছে। আকৌ ইটো এতিয়া চাম ইটো হৈছে নাই, কাৰণ দুইটাতে বেলেগ বেলেগ আইটেম আছে, সেইটো কাৰণে সোৱাদটো বেলেগ হ'ব পাৰে ন। সেইকাৰণে বোলো দুইটাই টেষ্ট কৰি চোৱাই ভাল হ'ব। এনেকৈ দুইটা টেষ্ট কৰি চালোঁ, চাই হোৱাৰ পিছত এতিয়া এইটো হৈছে ৱাটাৰমেলনৰ ভাৰ্জিন মজিটো ৱাটাৰমেলন ফ্লেভাৰৰ, আৰু ইটো হৈছে তোমাৰ ব্লুমেৰী। কেনেকুৱা হৈছে? আৰু ভিডিঅ'টো চাই কেনে লাগিলে এটা লাইক, এটা কমেণ্ট, এটা শ্বেয়াৰ, এটা ঘণ্টি বাটনটো ঠাচকৈ টিপি দিবা আৰু আজিলৈ।